হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাম যে হেডষ্টেণ্ড কেনেকৈ কৰে। গতিকে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা এফালে চাওক, কিয়নো মই বহুত ভালদৰে দেখাবলৈ গৈ আছোঁ যে কেনেকৈ কি কৰিলে আপোনালোকে অতি কম সময়ৰ ভিতৰত হেডষ্টেণ্ড কৰিব পাৰে। যদি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে বা মোক উৎসাহিত কৰিব বিচাৰে যে মই আৰু এনেকুৱা ভিডিঅ' দি থাকোঁ, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ইয়াত যে ছাবস্ক্ৰাইব লিখা আছে সেই ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক। আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ কোনো চাৰ্জ নালাগে বা আপোনালোকৰ কোনো MB খৰচ নহয় বা একো নহয়। ভয় কৰিব নালাগে। বহুতে হয়তো ভাবে যে ছাবস্ক্ৰাইব কৰিলে কিবা হৈ যাব, একো নহয়। ছাবস্ক্ৰাইব কৰা মানে আপোনাৰ যেনেকৈ ফেচবুক বা টিকটক, আজিকালি টিকটক ব্যৱহাৰ কৰে, তাত যেনেকৈ লাভ দবাই দিলে মানে এটা লাইক পোৱা যায়, ঠিক তেনেকৈ হয়। ছাবস্ক্ৰাইব কৰিলে মোক উৎসাহিত কৰা যেন হ'ব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত আহিব, সেই বেল আইকনটো দবাই দিব। কিয়নো যেতিয়া মই আপোনালোকলৈ এনেকুৱা ভিডিঅ' আনিম ছানডে তেতিয়া আপোনালোকে মোৰ ন'টিফিকেশ্যন পাব, আৰু ন'টিফিকেশ্যন পালে মোৰ ভিডিঅ'টো চাবলৈ পাব। গতিকে আহকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ। হেডষ্টেণ্ড কৰিবলৈ হ'লে কি কৰিব লাগিব, বহুতে কৰে কি হেডষ্টেণ্ড বুলি ক'লে আপোনালোকে য়োগা আছে, য়োগাৰ দৰে কৰে। এনেকৈ চাই লওক, এনেকৈ হাত দুখন এনেকৈ ল'ব, এনেকৈ দি এনেকৈ কৰে। কিন্তু এইটো হয় এনেকৈ, মই এইমাত্ৰ যেনেকৈ দেখালোঁ তেনেকৈ কৰে। কিন্তু এইটো এটা য়োগা হয়, য়োগাৰ হয়। কিন্তু এইটো ডান্স বা বিবয়িঙৰ ফৰ্ম নহয়। বিবয়িঙৰ ফৰ্ম হ'ব লাগিলে আপোনালোকে কৰিব লাগিব, হাত দুখন থ'ব লাগিব, চিম্পলি। কিন্তু এইখিনিতে কৰোঁতে বহুতৰ প্ৰব্লেম হয় যে কেনেকৈ কৰিব। এইটো যে কৰোঁতে আপোনাৰ পিছফালে হালি যাব পাৰে, হয়তো আগৰ ফালে এনেকৈ কৰিব পাৰে, কিন্তু বেলেঞ্চটো নাপায়। বেলেঞ্চ পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, মই দেখা চাওক। ফাৰ্ষ্টত আপোনালোকে দুখন হাত দিলে কৰে কি, যেতিয়া হাত দিব আপোনালোকে সেইটোৱে ইম্পৰ্টেণ্ট হয় যে কেনেকৈ থ'ব লাগিব, হেডটো ক'ত ৰাখিব লাগিব। কিন্তু আগত মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে আগত প্ৰেক্টিছ কৰিছে তেতিয়া কথা নাই। যদি আপোনালোকে নতুনকৈ প্ৰেক্টিছ কৰিছে তেনেহ'লে আপোনালোকে ঢিলাত হেড কৰিব, যাতে এনেকুৱা হেৰি হয়, বোন হয় বা কিবা পাৰি ল'ব পাৰে, কিবা ৰুমাল আছে বা ইয়াত দি ল'ব। তাৰপিছত আপোনালোকৰ মূৰটো তাত ৰাখিব, নহ'লে আপোনালোকৰ মূৰত হয়তো দুখ পাব পাৰে। ময়ো দুখ পাইছিলোঁ বাৰু, নোপোৱা নহয়। ফাৰ্ষ্ট আপোনালোকে এনেকৈ থ'লে মানে আপোনাৰ ট্ৰেংগল হ'ব লাগিব, ত্ৰিভুজ। ইয়াত হেড ইয়াত থাকিব, হাত ইয়াত থাকিব, এখন হাত ইয়াত থাকিব। তেতিয়া আপোনালোকে বেলেঞ্চ পাব। তেতিয়া আপোনাৰ ইয়াত থাকিব, যদি ইফালে বাগৰি আহে তেতিয়া হাতেৰে বেলেঞ্চ ৰাখিব, যদি সেইটো চাইডে বাগৰি যায় তেতিয়া মূৰেৰে বেলেঞ্চ ৰাখিব। ঠিক আছে। কৰিবৰ কাৰণে ফাৰ্ষ্ট এনেকৈ আছে বা এনেকৈ আছে, ঠিক আছে। এনেকৈ আহিব, ঠিক এনেকৈ পাৰিব, ঠিক আছে। মই দেখাই আছোঁ, গতিকে কেনেকৈ মই দেখাই আছোঁ আপোনালোকে এইটো চাওক। এনেকৈ দিব, চিম্পল। এনেকৈ উঠাই প্ৰেক্টিছ কৰক। যদি আপোনালোকে ধৰক ষ্টেট কৰিব পৰা নাই, ফাৰ্ষ্ট বেণ্ডে ৰাখক। মই দেখাই দিম বেণ্ড কেনেদৰে কৰে। বেণ্ড কৰি ৰাখক। তাৰপিছত আপোনালোকে যেতিয়া সেইখিনি পাৰফেক্ট হ'ব, তাৰপিছত আপোনালোকে চেঞ্জ কৰিব, এনেকৈ চেঞ্জ কৰিব। মই দেখাই দিম কেনেদৰে কৰিব লাগে। চেঞ্জ কৰিবৰ কাৰণে এনেকৈ ৰাখিব, এনেকুৱা হ'ব পাৰে বা পৰি যাব পাৰে। পৰি গ'লে আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকে ফাৰ্ষ্ট পৰি যাব পাৰে, পৰি যোৱাটো একো ডাঙৰ কথা নহয়। পৰি গ'লে আপোনালোকে চাব মই কেনেকৈ ৰোল কৰি বাগৰি দিছোঁ, ধামকৈ পিঠি পেলাই নিদিব। ফাৰ্ষ্ট আপোনালোকে যেতিয়া পৰি যাব, ৰোল এটা আছে, সেই ৰোলটো ফ'ল' কৰিব। এনেকৈ আছে, পৰি গ'লে এইটো, তেতিয়া আপোনালোকে ইয়াত দুখ নাপায়, ঠিক আছে। বহুতে কি কৰে, এনেকৈ আছে, ধামকৈ পিঠি পেলাই দিয়ে। পিঠি পেলালে আপোনালোকৰ পিঠিত বিষ হ'ব পাৰে বা দুখ পাব পাৰে। গতিকে তেনেকৈ নকৰিব। যদি পৰি যাব খোজে, লাহেকৈ আপুনি মূৰটো থৈ বাগৰি যাব পাৰে। তেনেকৈ হেৰি কৰক। আৰু যেতিয়া আপোনালোকৰ পাৰফেক্ট হ'ব, তেতিয়া আপোনালোকে ৰাউণ্ড কৰিব পাৰিব। ৰাউণ্ডটো মই আপোনালোকক পিছত দেখাই দিম। ফাৰ্ষ্ট আপোনাৰ এইটো বেছিক হয়, এইটো বেছিক ষ্টেপ হয়। চ' আপোনালোকে যেতিয়া আপোনাৰ পাৰফেক্ট হ'ব এইটো, তাৰপিছত আপোনালোকে হাত দুখন পিছৰ ফালে দিব পাৰিব। মই দেখাই চাওক, এনেকৈ উঠা ইম্পৰ্টেণ্ট এইটোৱে হয় যে আপোনাৰ মূৰটো ক'ত ৰাখিব, ঠিক আছে। ভালদৰে প্ৰেক্টিছ কৰিব আপোনালোকে। যদি আপোনালোকৰ কনফিউজ থাকে, মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে, ঠিক আছে। ৰাখিব, চেঞ্জ কৰিব ইয়াত, এনেকৈ চেঞ্জ। এনেকৈ এতিয়া আপোনালোকৰ এইখিনি প্ৰেক্টিছ হ'ব, মানে আপোনালোকৰ পাৰফেক্ট হৈ যাব। তাৰপিছত আপোনালোকে চিম্পল এনেকৈ ৰাখি উঠিব পাৰে। এনেকৈ ৰাখি ইয়াত মূৰ ৰাখিব, ইয়াত হাত আছে, ইয়াত ৰাখিব, সেনেকৈ পাৰিব। কিন্তু ফাৰ্ষ্ট আপোনালোকে সেইটো কৰিব নালাগে। ফাৰ্ষ্ট এনেকৈ ৰাখক, ত্ৰিভুজত উঠক, তাৰপিছত আপোনালোকে দেখাই দিছোঁ। ঠিক আছে। হাই ফ্ৰেণ্ড, আপোনালোকে যদি ডান্স লাভাৰ হয় বা আপোনালোকে এনেকুৱা ষ্টান শিকিব বিচাৰে বা ডান্স শিকিব বিচাৰে, তেনেহ'লে মই আপোনালোকলৈ ভাল খবৰ আনিছোঁ।
গতিকে সেই ভাল খবৰটো দিব এওঁ বিপুল শৰ্মা। হাই মোৰ ডান্স স্কুলখনৰ প্লেচ হ'ল জুৰুড গীতানগৰ। তাত অল ষ্টাইল শিকোৱা হ'ব, ব্ৰেকিং, হিপ হপ, চালচা, কণ্টেম্পৰেৰী, আৰ্বান সকলোবিলাকে শিকোৱা হ'ব। তাৰ উপৰি আপোনালোক আহিব লাগিব মোৰ স্কুলত, তাৰ জইনিং কৰিব লাগিব আৰু আপোনালোকে মোক আদৰি ল'ব লাগিব, উৎসাহ যোগাব লাগিব। তাৰ কাৰণে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ, স্কুলৰ কণ্টেক্ট নাম্বাৰ, এড্ৰেছ সকলোখিনি দিয়াই থাকিব। তাত আহিবলৈ আপোনালোক কণ্টেক্ট কৰিব পাৰিব। বহুত ভাল ডান্স শিকায়, গতিকে আপোনালোকে ময়ো ভাবোঁ যে এওঁৰ স্কুললৈ আহিব, আহি আদৰি ল'ব। যে এওঁ গ্ৰুপতো শিকাব, যদি আপোনালোকৰ ধৰক কিবা প্ৰগ্ৰেম আছে, ষ্টেজ প্ৰগ্ৰেম আছে, তাত এই গ্ৰুপৰ কাৰণেও হেৰি কৰি দিব, প্ৰিপেয়াৰ কৰি দিব, বা চলো শিকিব বিচাৰে চলোৰ কাৰণে প্ৰিপেয়াৰ কৰি দিব। গতিকে অল এভৰিথিং কৰিবলৈ ট্ৰাই কৰিম আৰু আই হোপ এই ভিডিঅ'টোৰ পৰা আপুনি অলপ হ'লেও যদি কিবা শিকিব পাৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু গমটো পাইছে ছাবস্ক্ৰাইব কৰিব মোক উৎসাহিত কৰিবৰ কাৰণে। যদি আপোনালোকৰ এই ভিডিঅ'টোৰ বা এই হেডছেটৰ ওপৰত কিবা সুধিবলগীয়া আছে বা কিবা কনফিউজ আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি সোধক। কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু নেক্সট ছানডে নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। থেংক ইউ ফৰ ৱাটছিং।